নমস্কাৰ। এইকেইদিন খুব ভিডিঅ' কেইটামান ভাইৰেল হৈ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক চুমা খোৱা ভিডিঅ'টো, এই মহিলাগৰাকী যে সাৱটি লৈ পিনি যে চুমা খাইছে এই ভিডিঅ'টো। এতিয়া মই সুধিব বিচাৰিছোঁ যে বিজেপিৰ অন্ধভক্তকেইটা এতিয়া কি চাই আছে? তেখেতসকলচোন অখিল গগৈ যেতিয়া উচ্ছেদিত এৰিয়াত গৈ যেতিয়া সান্তনা দিছিলে, খবৰ লৈছিলে, তেতিয়া চোন কেনেদৰে ট্ৰল কৰিছে নহয়, বা ইমান তলত যাব পাৰেনে তেখেতসকলে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে কি ক'ব এতিয়া? আপোনালোকে ভিডিঅ'টো চাইছে নাই? বা আপোনালোকে চাই পিনি কি নোচোৱা ভাও জুৰি আছে নেকি? আপোনালোকে অখিল গগৈ কি কয়? অখিল উদ্দিন বুলি কয়। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ড্ৰাইভাৰচোন মুছলমান, আপুনি তেখেতক কি বুলি ক'ব? আৰু চাওক, অখিল গগৈ ডাঙৰীয়া উচ্ছেদিত এৰিয়াত গৈ পিনি যদিহে ভুল কৰিছিল, তেতিয়াহ'লে আপোনালোকে বেলেগ ধৰণেও সমালোচনা কৰিব পাৰে। বহুত ভাষা আছে নহয়, ভাষাৰ কি অভাৱ, কথাৰ কি অভাৱ? আপোনালোকে কিন্তু এনেকুৱাকৈ ট্ৰল কৰে নহয়। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এই মৰম 25 বছৰ কষ্ট কৰি পিনি পোৱা মৰম। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো অসমবাসী ৰাইজে বহুত ট্ৰল কৰিব পাৰে, বহুত তলত নিব পাৰে, কিন্তু সেয়া আমি কৰিব নিবিচাৰোঁ। মই বিজেপি দালালকেইটাক কৈছোঁ, সেয়া আমি নিবিচাৰোঁ। আৰু বিজেপি দালালকেইটাক কওঁ, বিজেপি দালালকেইটা আগত কংগ্ৰেছত থাকি দালাল কৰা, আজি বিজেপিত থাকি দালাল কৰি থকা বিজেপিৰ কৰ্মীকেইটাক কওঁ যে আপোনালোকে যিকোনো কথা সদায় পজিটিভলি ল'ব। এই মহিলাগৰাকী কিবা এটা ভাবি পিনি তেখেতক সাৱটি ধৰা নাই। তেখেতৰ কৰ্মক লৈ পিনি, মুখ্যমন্ত্ৰীৰ কৰ্মক লৈ পিনি তেখেতে ভাল পাইছে। এই অখিল গগৈ ডাঙৰীয়াই এই মহিলাগৰাকীক যে সান্তনা দিছিলে, এই মনত কিবা এটা ভাৱ লৈ পিনি সান্তনা দিয়া নাই। সেয়া দুখৰ সময়ত তেখেতক সান্তনা দিছে। সেয়া আপোনালোকে কি কৰিছিলে? নেপায় কিন্তু দেই, আপোনালোকে এনে কাম আৰু নকৰিব। আৰু আপোনালোকে দালাল কৰে, আপোনালোকে আত্মসাৎ, কাৰোবাৰ টকা আত্মসাৎ কৰি থাকক, আপোনালোকে কৰি থাকক, কিন্তু আনক বহুত বেয়াকৈ আপোনালোকে সমালোচনা কৰা কিন্তু এৰক। আজি চাওক, অকল অবৈধ বাংলাদেশীয়ে কিন্তু অসমৰ মূল সমস্যা নহয়। আমাৰ জাতিটোৰ বাবে সমস্যা কিন্তু দুটা আছে। প্ৰথম সমস্যা অবৈধ বাংলাদেশী, আৰু দ্বিতীয় সমস্যাটো হৈছে হিন্দীভাষী। কিন্তু আপোনালোকে অনুভৱ কৰিছে নে নাই নাজানো। আপোনালোকে গুৱাহাটী যাওক, টাউনত যাওক, বা আপোনালোকৰ এৰিয়াৰ টাউনত যাওক না, তাত বিহাৰী পাব, বেংগলী পাব, ব্যৱসায় চব দখল কৰি আছে তেখেতসকলে। আমাৰ কিন্তু কোনো লোকে সেই কথা কেতিয়াও নকয়, কাৰণ তেখেতসকলৰ পৰা লৈ পিনি ইলেকশ্যন খেলে যে, পইচা কিছুমান লৈ পিনি মানে ৰাজনীতি কৰে, সেইকাৰণে কোনেও নকয়।